আজি হৈছে 5 আগষ্ট আৰু আজিৰ দিনটো মোৰ বাবে এটা বিশেষ দিন। ভিডিঅ'টো পিছে আপোনালোকে এদিন পিছতে পাব আৰু মই কিনো বিশেষ দিনৰ কথা কৈছো জানিবলৈ আহক বলক মোৰ লগত। মই 7:30 বাজিছে বাহিৰ পাকি কালিলৈ ৰশ্মিৰ কাৰণে দেখিলেই নহয় এই দুজনীয়ে মোৰ কাৰণে ভিডিঅ' বনাই থৈছিল আৰু সিহঁতৰ কথা মতেই কাম। ৰাতি ওলালেহি গোটেইকেইজনীয়ে মোৰ কাৰণে কেক লৈ ছাৰপ্ৰাইজ দিবলৈ। তাৰপিছত মই কেক কাটিলোঁ, মোৰ বাবে মৰমত আনি দিয়া গিফ্টবোৰো খুলি চালোঁ। তাৰপিছত আকৌ চুহানীয়ে নিজৰ হাতেৰে বনাই কিবা কিবি আনি দিছিল মোৰ বাবে। তাৰপিছত আকৌ মই এজনীক কন্দুৱালোঁ আৰু নিজেও কান্দিলোঁ। তাইক মই জোকাই থাকোঁতে চকুটো কেনেকৈ ঘূৰাই দিয়ে চাবচোন, মানুহে দেখিলে ভয় নাখাবনে বাৰু। আৰু মোৰ বাৰ্থডেৰ দিনটোত ইমান বেছি মৰম দিয়া আৰু মোৰ দিনটো ভাল কৰি তোলাৰ বাবে সকলোলৈ থেংক ইউ। আজিলৈ আহিছোঁ, বাই।